মই আপোনালোকক পুষ্পা ফিল্মৰ বিষয়ে আপোনালোকক অলপ আভাস দিবলৈ ওলাইছোঁ আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। আৰু বৰ্তমান প্ৰথম মই ফিল্মৰ ফেক্টবিলাকৰ বিষয়ে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আৰু প্ৰথম ফেক্টটো হৈছে মেইন ফেক্টটো হৈছে আলোক অৰ্জুনৰ ভইচ। আলোক অৰ্জুনৰ ভইচটো কোনে দিছে আৰু স্বামী স্বামী গীতটো কোনে গাইছে আৰু কোনে হেৰি কৰিছে, মই আপোনালোকক সেইখিনি আপোনালোকক আভাস দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক। পুষ্পা ফিল্মৰ প্ৰথম ফেক্টটো হৈছে আলোক অৰ্জুনৰ ভইচ। আলোক অৰ্জুনৰ ভইচটো যোনে দিছে সেইটো হৈছে সৰিয়ছ তলপৰে। আৰু আলোক অৰ্জুনৰ ভইচৰ লগত সৰিয়ছ তলপৰেৰ ভইচ প্ৰায়খিনি মিলেই। পুষ্পৰাজ আৰু আপোনালোকে পুষ্পা মুভিখনৰ ৱ' আন্তাবা চংটো আপোনালোকে শুনিছে। আৰু এই গীতটোৰ ছিংগাৰ হৈছে সামান্তা ৰো। আৰু বহুত কষ্টৰে কামখিনি কৰিছে আৰু তাৰ কষ্টৰ ফলো পাইছে বাৰু। সি তাৰ কষ্টৰ ফলটো 1.5 কৰোৰ 1.5 কৰোৰ টকা সি পাইছে এই গীতটোৰ কাৰণে, আৰু তাৰ কষ্টৰ ফলো পাইছে। আৰু আপোনালোকে পুষ্পা ফিল্মটো যদি চাইছেই, এইখিনি চিনটো বহুত ভাল লাগিছে চাগে আপোনালোকক। যেতিয়া পুষ্পা লগৰীয়াবিলাকৰ লগত চন্দন কাঠ লৈ সেনেকৈ পলাইছিল, তেতিয়া গাড়ীখন এনেকৈ উৰাই দিছিল। যেতিয়া পুলিচে ৰখাবলৈ চেষ্টা কৰিছিল তাক, আৰু তেতিয়া তাৰ লগৰীয়াৰ লগতে সি গাড়ীখনক জাম কৰাই দিছিল। এইখিনি সময়ৰ চিন হয়তো। আৰু তাতে ষ্টাণ্টমেন আৰু ডবল বডি লগত এইটো চিনটো কৰা হৈছিল। আৰু ষ্টাণ্টমেন ড্ৰাইভাৰজনক হেলমেট পিন্ধাই থোৱা হৈছিল। আৰু ফিল্মখনত কোনো ধৰণৰ গছ গছনি নষ্ট কৰা নাছিল। আৰু তাততো লাল চন্দল গছৰ কুণ্ডা আছিল, সেইবিলাক হ'ল স্পনৰ হয়। গোটেইখিনি যিমান ষ্টকৰ আছিল গোটেইখিনি স্পনৰ হয়। স্পনৰ কালাৰিং কৰি সেনেকৈ চন্দন কাঠৰ ৰূপত সজাইছে। এইটোৱে হৈছে মংগলম সিনুৰ ছেফ হাউচ, মানে কি সুৰক্ষিত জেগা। ইয়াতেই বনোৱা হৈছিল মংগলম সিনুৰ ছেফ হাউচ। সেইটোৱে হৈছে। আৰু আপোনালোকে দেখিবলৈ পাইছে লাল চন্দন গছ চুণ্ডাবিলাক ইয়াতে ৰাখি দিছে। আৰু যেতিয়া আলোক অৰ্জুনে নদীত পেলাই দিছিলে গছ, এইখিনি হ'ল এইখিনি চিনটো আপোনালোকে দেখিবলৈ পাইছে। আৰু এইখিনি চিনটো হৈছে পুষ্পাৰাজৰ বিয়াৰ সময়খিনিত। আৰু কিবা এটা কাৰণত পুষ্পাৰাজৰ বিয়া নহয় আৰু তাৰ মায়েকক লৈ সেনেকৈ মেডিকেলত যোৱা চিনখিনি এইখিনি টাইমখিনিত। আৰু আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে মেডিকেলৰ চিন। আৰু আপোনালোকে এইটো লাষ্ট চিন দেখিবলৈ পাইছে স্বামী স্বামী চঙৰ চিন হয়। ইয়াতে 3টা ভাষাত তেলেগু হিন্দী লগ মিলাই 3টা ভাষাত এইটো গীতটো ৰিলিজ কৰিছিল। আৰু বহুতে আঁকোৱালি লৈছিল, বহুতে ভালো পাইছিল এই গীতটো। আৰু আপোনালোকে দেখিবলৈ পাইছে এইখিনি স্বামী স্বামী চঙৰ চিন যেতিয়া শ্বুটিং কৰি আছিল। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। এইখিনি কৈ মই ভিডিঅ'টো সামৰি মাৰিছোঁ। জয় হিন্দ, জয় ভাৰত।